ফুল কুমলীয়া বয়সতে আমাৰ ভণ্টিহঁতৰ বোলে খজতি উঠে। ফুল কুমলীয়া বয়সতে আমাৰ ভণ্টিহঁতৰ বোলে খজতি উঠে আৰু সেই খজতি ভিডিঅ' বোলে ভাইৰেল হৈ থাকে। ও ফুল কুমলীয়া বয়সতে ও মাইনাহঁতৰ খজতি উঠে। ও ফুল কুমলীয়া বয়সতে আমাৰ মাইনাহঁতৰ খজতি উঠে। চি 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 ইমান ফুল কুমলীয়া ছোৱালী তোমালোকে, ই জন্ম হোৱা কিমান দিন হৈছে তোমালোকৰ? চি ইমান যে লেতেৰা ভিডিঅ' বনাইছা, চি চি মোৰ ক'বলৈ ভাষা নাই মানে, ইমান লেতেৰা ভিডিঅ' বনাইছা তোমালোকে। আৰে যিটো বয়সত তোমালোকৰ পঢ়াৰ যুগ, আৰে যিটো বয়সত তোমাৰ নিচিনা ছোৱালী পঢ়ি থাকে, মেট্ৰিক পাছ কৰিবৰ কাৰণে পঢ়ে, কিছুমান ছোৱালী সৰুৰ পৰাই পঢ়ে, মানে এইটো বয়সত পঢ়াৰ যুগ তোমালোকৰ। এইবোৰ যে কোনোবা এজনী কি এনেকৈ দাঙি দিছা, এখন কি দাঙি দিছা, এইটো স্কাৰ্ট দাঙি দিছা, কোনোবা এজনী এনেকৈ দিছা, কোনোবা এজনী আকৌ এইটো দিছে, এইটো ৰকম মানে। আৰে কি মিনিং দিছা এইবিলাক? চি মোৰ লাজ লাগিছে। আৰে তোমালোকক কোনে জন্ম দিছে মা দেউতা মই চিনি নাপাওঁ, বিশেষকৈ চাগে মা দেউতাও তোমালোকৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব থকাটো দৰকাৰ। যিহেতু ল'ৰা ছোৱালী জন্ম দিলে ল'ৰা ছোৱালী কি কৰি আছে কি নাই কৰা সেইটো মা দেউতাই চোৱাটো দৰকাৰ। কিন্তু এটা কথা মই কৈছোঁ যে তোমালোকৰ মা দেউতাকেতো চাগে ইমান দুখ নাই, কাৰণ মা দেউতাহঁতে তোমালোকে মোবাইল খুজিছা দি দিছে মোবাইলটো। তোমালোকে যে এইবিলাক যে কৰি আছা সেয়াটো চাগে মা দেউতাহঁতে গম নাপায়। তোমালোকৰ মানে মোৰ ঘৰৰ ওচৰৰ হ'ব লাগিছিলে, মই পিঠি ফাল কৰিলেহেঁতেন তোমালোকক। সঁচা কৈছোঁ, মই ফাল কৰিলেহেঁতেন তোমালোকক। হেল্ল' গাইজ, ভিডিঅ' ইমানেই আছিলে। যিসকলে মোৰ চেনেললৈ আজি প্ৰথম আহিছে সেইসকলে মোৰ চেনেলটো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আজিলৈ বাই।